ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ ভূমি পূজন কৰিলোঁ। প্ৰায় 140 কোটি টকা খৰচ কৰি ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ কাম আমি আৰম্ভ কৰিম, যি আমি নতুনকৈ 83 বিঘা ভূমি লৈছোঁ। পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰ হ'ব। MP থিয়েটাৰ, লাইট এণ্ড চাউণ্ড শ্ব' গোটেইবিলাকে ইয়াক সুন্দৰভাৱে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি গঢ়ি তুলিব। অহা মাহত আমি শিৱসাগৰলৈকে আকৌ আহিম। শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা আৰু কাম আৰম্ভ কৰাৰ কাৰণে। ছাৰ, আপুনি খুব এটা ভাল প্ৰজেক্ট লৈছে শিৱসাগৰত, আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু শিৱসাগৰত বাট পথৰ অৱস্থা খুব বেয়া। নেশ্যনেল হাইৱে আজি ছাৰ 2009 চনৰ পৰা বনি আছে। যিখিনি বেয়া সেইখিনিতো আমি সকলোৱে জানো। আজি আমি ভালখিনি কথা পাতিব আহিছোঁ। মই মিটিঙতে ক'লোঁ আমি পজিটিভ হৈ থাকিম, বেয়াখিনিও ভাল হৈ যাব। আমাৰ বাজেটৰ ক্ষেত্ৰত অহাকালি মই সাংবাদিক মেল কৰি ভালকৈ ৰিয়েক্ট কৰিম। গতিকে যিটো 10 বছৰৰ ইকনমিক ষ্টেবিলিটি আৰু প্ৰস্পাৰিটি, এই দুয়োটাই ইণ্টাৰিম বাজেটখনে ৰিফ্লেক্ট কৰিছে। বাজেটখনৰ ওপৰত অহাকালি মই ভালকৈ আৰু অসমত ছায়েন্স চিটি লাগে। ছায়েন্স চিটি সোণাপুৰত নিৰ্মাণ